হেল্ল' এভৰিৱান, এই গৰমখনত ৰন্ধা বঢ়া কৰি কৰি আমনি লাগি গৈছে। তাকে ভাবিলোঁ আজি অকণমান বাহিৰতে খাই আহোঁ নেকি। সেইবুলি গা পা ধুই আজৰি হৈ ল'লোঁ আৰু কানি কাপোৰ পিন্ধি ল'লোঁ। ভাল লাগিছেনে বাৰু? ল'ৰা ছোৱালীহালকো উলিয়াই দিলোঁ। তেন্তে ব'লকচোন। আজি আহিছোঁ নলবাৰীতে এখন ৰেষ্টুৰেণ্টত। আপোনালোকে ৰেষ্টুৰেণ্টখন চিনি পাইছেনে? পাইছে যদি কমেণ্ট কৰি জনাবচোন, মই বাৰু পিছত ক'ম। মাজে সময়ে বাৰু এনেদৰে ওলাই আহি ভাল নালাগেনে? মনবোৰ ফ্ৰেছ হৈ যায় নহয়নে? বাহিৰত মই নিৰামিষ থালিখন খাই বহুতেই ভাল পাওঁ। ৰেষ্টুৰেণ্টত এনেকৈ যে আপোনাৰ অলপ অলপ বস্তু দিয়ে, চবৰে মানে চব্জি, দালি, মাহৰ দালি, তাৰপিছত পিটিকাৰ পৰা আদি কৰি খাৰৰ পৰা গোটেইখিনি দি দিয়ে নহয়, বহুত ভাল লাগে খাবলৈ। এয়া খোৱা বোৱা আমাৰ কমপ্লিট হৈ গ'ল আৰু এতিয়া আমি ঘৰ ফালে ওলালোঁ। ৰেষ্টুৰেণ্টখনৰ নাম হ'ল মৌচাক, গম পাইছেনে? আৰু আমি এতিয়া ঘৰ আহি পালোঁ। ভিডিঅ'টো চাই ভাল লাগিছে যদি লাইক এটা কৰিবলৈ নাপাহৰিব।